হেল্ল' গাইছ, আজি আমি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক আমন্ত্ৰণ জনাইছোঁ। এতিয়া আমি গৈ আছোঁ এটা, আপোনালোকে থামেল দেখি গম পাইছে, পিকনিক থকা জেগালৈ। ব'লক, আজি জ্ঞানদীপ ওলাইছে, আগত গৈ আছে লগৰ দুটা, আৰু এটা আহিব। আজি ফুল এনজয় কৰিম। ব'লক ভিডিঅ'টো লাষ্টলৈ চাই থাকক। আহি আমি পাই গৈছোঁ। সেই এইফালে বাস্তৱ ওলাইছে, এইফালে জ্ঞানদীপ, এইফালে পাৰ্থ। আজি খানা কি হ'ব এই বাস্তৱ? গাহৰি। পাৰ্থ আৰু কিবা কিবি আনিছ বোলে? আৰু আনিছোঁ। কি আনিছ? জ্ঞানদীপ আৰু কিবা আনিছ নি? কণী আহিছে। এই কণী আনিছে, বক্স লৈছোঁ। আজি ধামাক এনজয় কৰিম। ব'লক, সেইখন পালোহি আৰু ওচৰতে আমাৰ নৈ এখন আছে, তাতে আমি আজি পিকনিক আৰম্ভ কৰিম। ব'লক ভিডিঅ'টো লাষ্টলৈ পাই গ'লোঁ। সেই পূৰা বক্স আনি লৈছোঁ। এইকেইটা এতিয়া ধৰ পানী হৈ আছে, নামি যাব লাগিব। ব'লক ভিডিঅ'টো। আমাৰ ভিডিঅ'ত এতিয়া মেইন মানুহটো অহাই নাই, লগৈ আহি আছে। এতিয়া পাব ব'লক, সেইটো দৌৰি দৌৰি আহি আছে চব। লগৈ আহি গ'ল আমাৰ ছোৱালী বলিয়া। হাঁহ এটা দি দিয়ক আকৌ। আজি বৰ টিপটপ হৈ আহিছে দেই ল'ৰাটো। আজি মহন নগ'ল নি লগৈ? কেলৈ নগ'লি? আজি মহত কাম নাই নি? গাখীৰ কিমান লৈছে? টিপটপ হৈ আহিছে দেই। এই বাস্তৱ, বেলেগ বক্স বজাই বজাই আহিছে যে। বাস্তৱে একদম গামোচা পিন্ধিলে দেই, খাতি অসমীয়া পিন্ধিলে আমাৰ। আজি চব আমাৰ বাৰী চুকত সোমাই থকা, আমি হেন্দাল দি তলত চুই কৰি থকা ল'ৰাকেইটা আজি অলপ ওলাই আহিছোঁ পিকনিক এটা খাওঁ বুলি। পানীত মজা লাগিছে বে। এই বক্সটো চাউণ্ড বঢ়াই আকৌ, কি কৰি আছ? সেইটো অসমৰ আমাৰ পাঠা চুৰ। গৰু চুকৈ চুকৈ আমনি লাগিলে, এতিয়া গৰু বন্ধ কৰি দিলে, এতিয়া পাঠা চুৰ কৰিবলৈ ধৰিছে দেই। গাইছ, আহি পাই গ'লে আমাৰ জ্ঞান দিব একদম বোলে চৌকা খানা বোলে এক্সপিৰিয়েঞ্চ আছে বোলে। এয়া অসমৰ পাঠা চুৰ, এইফালে এতিয়া বাস্তৱ, এইফালে আমাৰ লগৈ অসমৰ মহ চুৰ। এই কেৰাহীখন ধুব লাগিব বে। এই জ্ঞানী তই চৌকাটোতো বনাইছ কিন্তু দেই, মানিছোঁ কিন্তু। গাইজ ভিউজ চক, ভিউজ নহয় মানে ভিউটো চক, ভিউ মজা লাগিছে ন। এই চাইকেল লৈ আহিলে চক নৈ কিনালে। এইকেইটা মানে খাতৰা আমাৰ অসমৰ পাঠা চুৰ আৰু মহ চুৰকেইটা। নহ'লে বক্স লৈ লোৱা আছে। মাংস বনি আছে দেই। হাই কৰে এই বাচ্চা আজি কাৰিকৰ, এই গাহৰি বনি আছে। বক 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 বক। এই গাড়ী কণী এটা ল'ম, কণী যুঁজ ৰ। পাৰ্থে মোক মাক, পাৰ্থ মা এইফালে দে, ওচৰলান কেমেৰা ওচৰলান ওচৰত দেখা। অঁ মা, এই মোৰতো ভাঙিলে, দালি আছে ন। আহিলোঁ মই। এইবাৰ আমাৰ এই অসমৰ গৰু চুৰ, পাঠা চুৰ। এই অসমৰ পাঠা চুৰ, মহ চুৰ লাগি আছে। এয়া কোন জিকি আছে? মই জিকি আছোঁ। এয়া মহ চুৰ জিকি গ'ল। এয়া পপে খেলিছে, পপ হাৰিছে। আৰু দুটা আছে, পপ হাৰি গ'ল। এয়া মহ চুৰ জিকি আছে। নাখাবি, গুচাবই জিকি আছোঁ।
জিকি গ'ল উইনাৰ হৈ গ'ল মচু বাস্তৱটো কোনে আহি গ'লি বাস্তৱত নাই খতমে হ'ব দে এতিয়া ভাত বনাই আছো ভাতটো পুৰা লেতেৰা হৈ গৈছে কি হ'ব এনেকুৱা ভাত এতিয়া মা কচম বেয়া ভয় লাগে ফুট বসন্তি ফুট ফুটিলে বসন্তি ফুটি গ'ল এয়া পাঠাছো এনেকুৱা টেলেণ্ট আছে বোলে পানী বম এইটো বোলে এয়া ফুটুৱাই আছে পুৰা এয়া গোটেইখনে পুৰা ফুটাইছে এহঁতৰ টেলেণ্ট দেখিছেনে টেলেণ্ট মানে মোৰ ভাগত চুলিয়া পকাকেইডালৰ নিচিনা এহঁতৰ টেলেণ্ট এয়া পুৰা বম ফুটাইছে বোলে পানীত বম ফুটে অঁ জানো পাঠাছো এনেকুৱাই আহি চুৰ কৰিবলৈ গৈ কেইটা পালি ঐ পাঠা চকলি নৈ কিনাৰত নাপায় আকৌ এইয়া বম ফুটিছে বোলে সেই গাইছ আপোনালোকক মই এটা বহুত ডাঙৰ কথা ক'বলৈ গৈছোঁ চক গাইছ জুই জ্বলি আছে এয়া চক ভালকৈ চক আপোনালোকে বিশ্বাস কৰিছেনে তহঁতি বিশ্বাস কৰিছেনে নাই কোৱা এই তহঁতি বিশ্বাস নাই কোৱা মই মোবাইলটো জুইতে ভৰাই দিওঁ সম্ভৱ কথা এটা কাম এটা কৰিবলৈ গৈ আছোঁ পানীত মই চাইকেল চলাম জাঙিয়া জোৰ দিয়া আমাৰ এইটো পতঞ্জলি জাঙিয়া জোৰ দিয়া সম্ভৱ কাম এটা কৰি দিছোঁ গৈছে গাইছ আমাৰ খানা খোৱা জেগাডোখৰ অকণমান ভাল নহয় বেয়া সেইকাৰণে এয়া জ্ঞানীবে মাংস নি আছে সেইকেইটা বস্তু কঢ়িয়াই আছে মানে জেগাডোখৰ ইমান ভাল নহয় সেইকাৰণে আমি জেগাটো লোকেশ্যনটো চেঞ্জ কৰিবলগীয়া হৈছে ইয়াত খাব লাগিব লগাই খাবি নাই কণী খাম এইটো তোৰ কণী বাস্তৱ ভালকে এইফালে দে এইটো বাস্তৱৰ কণী এইটো জ্ঞানীবৰ কণী কণী এয়া লকৈ নহয় এয়া অসমৰ সেই নহয় জনপ্ৰিয় হাঁহচোৰ এয়া এই পাঠাচোৰ কণী মোৰ কণীটো নাই মাংস মোৰ কণী নাই গাইছ আমি এতিয়া ভাত খাবলৈ লৈছোঁ এতিয়া এফালৰ পৰা আৰম্ভ হয় এয়া মচো এঘৰা দিয়া ভালকৈ এঘৰা দিয়া এঘৰা দি দিয়া এঘৰা আই ঐ এতিয়া বাস্তৱে দিব এঘৰা কৃষ্ণ জ্ঞানদীপ পপ দা আই ঐ অসমৰ পাঠাচোৰ আৰম্ভ আই ঐ এতিয়া মই এঘৰা দিছোঁ আমাৰ জাঙিয়া পাল জাঙিয়া ধৰি দি দিয়া খালা দেই খোৱা মই তোমালোক নেদেখাওঁ পানী মানে ডিছপ'জিং গাছ দিয়া চবৰে আমাৰ খানা খাই হৈ গ'ল এয়া আমাৰ গিৰিগিৰা পাৰ্টি পূৰা এতিয়া কাঁহী বাতি ধুব লাগে এয়া ভাত থাকি গ'ল মাছৰ কাৰণে আমি দিবলৈ আনিছোঁ ঐ সেই গাইছ আমি আকৌ যাবলৈ ওলালোঁ এই আমাৰ পপ এয়া আমাৰ মচুৰ এয়া বাস্তৱ এয়া ঐ পাঠা গাইছ এতিয়া আমি জেগাত লৈ যাওঁ সেয়ে গাইছ আহি আমি লখিমপুৰ পালোহি লখিমপুৰত আহি আমি চৌবিকদা গাঁৱত সোমাবলৈ চেষ্টা কৰিছোঁ অৱশেষত লখিমপুৰ আহিলেও যদিও চৌবিকদা ঘৰত সোমাই নাযামনে আহি আমি চৌবিকদা ঘৰ চাবলৈ এইখন টপ মডেল ভাওনাখন যেনে তেনে আমি দুয়োটাৰ ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰিলোঁ অৱশেষত আমি দুয়োটা চৌবিকদা ঘৰত সোমালোঁ চৌবিকদাৰ ওচৰত আমি ব্লগ বনাবলৈ সাহস নহ'ল এই কোলা টি চাৰ্ট পিন্ধাজন চৌবিকদা আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ